ইস্তাহাৰ আজি মই মুকলি কৰি দিলোঁ। হাগ্ৰামা মহিলা দেৱে ইনষ্ট্ৰাকশ্যন দিছে যে গোসাই নিচিনা এই কমিউনিটিসকলক গোটেই এৰিয়াৰ মানুহ আমাৰ দলীয় নেতাসকলক লৈ পেলাই আৰু যিমান বি পি এফ দলে আগন্তুক দিনত কি কাম কৰিব নকৰিব গোটেই উল্লেখ কৰা হৈছে। স্পেচিফিকেলি যদি ক'ব লগা হয় আমাৰ ট্ৰাইবেল ইছ্যু আদিবাসী আৰু ৰাজবংশীসকলৰ ট্ৰাইবেল এছটিকৰণৰ কথাটো ইয়াতে ক্লিয়াৰলি লিখা দিয়া হৈছে যে বি পি এফ দলে সমৰ্থন জনাই ইয়াৰ কাৰণে কাম কৰিব। তাৰ বাহিৰেও প্ৰত্যেক জাতীয় সমস্যা সমাধানৰ কাৰণে আমি ইয়াত গোটেইটো ক্লিয়াৰলি মেনশ্যন কৰি দিয়া হৈছে। আৰু ভাৰত চৰকাৰে যিটো চিন্তা কৰিছে মহিলাসকলৰ কাৰণে পলিটিকেল 33% যিটো ৰিজাৰ্ভেশ্যনৰ কথা সেইটো আমি সমৰ্থন কৰোঁ আৰু সেই হিচাপে ইস্তাহাৰত মেনশ্যন কৰা হৈছে। মহিলাসকলৰ কাৰণে যিটো উন্নয়নৰ কথা এম্পাৱাৰমেণ্টৰ কথা সেইটো ভালকৈ কোৱা হৈছে। আৰু আশা কৰ্মী ৰান্ধনী আৰু অংগনবাদী ৱাৰ্কাৰসকলৰ কাৰণে সিহঁতৰ বেতন বঢ়োৱাৰ কথা তাতে ক্লিয়াৰলি মেনশ্যন কৰা হৈছে। তাৰ বাহিৰেও অঞ্চলৰ বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণৰ কথা আমি উল্লেখ কৰিছোঁ। ইয়াৰ মাজত বিশেষকৈ উল্টাপানী আৰু সৰলপাৰা এলেকাত যি কাৰেণ্টৰ অভাৱ এতিয়াও কাৰেণ্ট নাই, এই কাৰেণ্টটো বি পি এফ দলে যেনে প্ৰকাৰে আমি তাতে কাৰেণ্ট দিয়াৰ ব্যৱস্থা কৰিম বুলি আমাৰ প্ৰতিশ্ৰুতি আছে। তো তেনেকুৱা বহুতো মেজৰ বি টি চিৰ অৰ্থনৈতিক আন্তঃগাঁথনি নিৰ্মাণৰ কথা আমি মেনশ্যন কৰিছোঁ। অসমৰ বাহিৰতো আপোনালোকে উল্লেখ কৰা আছে কিছু ডেভেলপমেণ্টৰ কাম ডেফিনেটলি যেনেবা বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ যোৱা ৰাস্তা সেইটো 4 লেন কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু তেনেকুৱা মেজৰ কামৰ কাৰণে বি পি এফে মাত